Hi guys. Welcome to my YouTube channel JUNAKOR BOROKHUN আপোনাক স্বাগতম জনাইছো। আজি আমি আছো নতুন জেগাত নতুন ব্লগ লৈ পেলাই আহিছো। আজি আপোনাৰ আছো আমি gohpur BOROKHUN জেগাডোখৰ কেনেকুৱা হৈছে কেনেকুৱা আমি ওপৰৰ পৰা ড্ৰোন শ্বট লৈ পেলাই আমি দেখুৱাবলৈ চেষ্টা কৰিম অলপ আৰু লগতে বহুতখিনি দেখিছে কিছু আমাৰ ওচৰৰ লোকেল বিলাক বহুতে দেখিছে কিন্তু বাহিৰৰ মানুহ কিছুমানে বহুতে দেখা নাই। এই ব্লগটোৰ জৰিয়তে এবাৰ চাই পেলাই চাই থাকক লাষ্টলৈকে কি হয় চাই থাকিব। জেগাখন কি ধুনীয়া জেগা পৰিৱেশটো চাওক এবাৰ সেউজীয়া আৰু লগতে কি ধুনীয়া দুপিনে দুটা ৰাস্তা ইপিনেদি টাৰ্ণিং গৈছে। আপোনালোকে মই যদি পাৰোঁ আগত মই ভিডিঅ' আকৌ অকণ কৰি পেলাই মই আপোনালোকক দেখুৱাম যদি পাৰোঁ। দুপিনে দুটা ৰাস্তা গুচি গৈছে দেখিছে অলপ আৰু আগত যাম মই আগত গৈ পেলাই চাম যে কেনেকুৱা কি আপোনালোকক দেখুৱাম আৰু লগতে মই আপোনালোকক এটা কওঁ আৰু আপোনালোকে যেনেকৈ ভিডিঅ'ত দেখিছে সিমানটোতকৈ আহক আহি পেলাই নিজে এবাৰ চাই যাওক। চাই পেলাই কি ধুনীয়া লাগিছে আপোনালোকে এবাৰ চাব। চাই পেলাই মোক ৰিয়েলকৈ চোৱা মজাটোৱে বেলেগ ন। ভিডিঅ'ত দেখাতকৈ ৰিয়েলকৈ চালে একদম মানে মজাটোৱে ভাল লাগে। ফটো উঠি কি বঢ়িয়া লাগে চাওক। আৰু কেনেকুৱা হৈছে মই ভিডিঅ'টো মই ভালকৈ সঠিককৈ নাজানো দেখুৱাইছোঁ অলপ দেখুৱাইছোঁ হ'লেও কেনেকুৱা হৈছে ভিডিঅ'টো চাই পেলাই আপোনালোকে যদি সম্পূৰ্ণকৈ চাই পেলাই মোক কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাওক কেনেকুৱা হৈছে আৰু তেতিয়া মই গম পাম ভিডিঅ'টো যে মোৰ ভাল হৈছে বেয়া হৈছে কিবা এটা। আৰু লগতে ভিডিঅ' বনাম বুলি মই আজি অহা নাছিলোঁ কিন্তু হ'লেও ভিডিঅ'টো আৰু জেগাকণ দেখি বনাই দিবলৈ মন গ'ল ভিডিঅ'টো সেইটো কাৰণে ভিডিঅ'টো বনাই দিলোঁ। মানে জেগাকণ দেখিয়ে কিবা লোভেই লাগি গৈছে। কি ধুনীয়া চাওক না বে, কি ধুনীয়া সেউজীয়া পৰিৱেশ। ইপিনে ৰাস্তা গৈছে মানে একদম ফটো উঠা বেষ্ট জেগা আৰু একদম ধুনীয়া জেগা। তললৈ মই যাম পিছত অলপ পাছত যাম। প্ৰথমতে এটা কথা জনাব বিচাৰিছোঁ আমাৰ পিছপিনে বেকগ্ৰাউণ্ডত চাব পাৰে কেমেৰা দেখুৱালে অলপ গোটেই ধান পকি আছে। গোটেই ধান পকিছে। আপোনালোকৰ পিনে পকিছে নে নাই কমেণ্ট বক্সত কমেণ্ট কৰি পেলাই আমাক জনাওকচোন ধান পকিছে নে নাই। ধান পকি যোৱা নাই একদম মানে কিনো পোক এটা ধৰিছে। পোকটোৰ নাম মই নাজানো ভালকৈ। কমেণ্ট যদি কোনোবাই জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক না। একদম পকি যোৱা নিচিনা 100% একদম দূৰৰ পৰা একদম পকি গৈছে তেনেকুৱা লাগিছে ধানটো একদম দেখি একদম মানে একদম কাটিবই আৰু যেনিবা তেনেকুৱা লাগিছে দেখি পেলাই। চাওক কি কোনো দি একদম মানে ওপৰতে উঠি যোৱা ৰাস্তা আছে একদম মানে কি ধুনীয়া আপটো একদম মানে দেখিবলৈ কি বঢ়িয়া লাগিছে আৰু গোটেই পথাৰ সেউজীয়া কি বঢ়িয়া মানে ওপৰৰ পৰা ড্ৰোন শ্বট ল'লেতো একদম মানে একদম কি ক'ম একদম মজা লাগিব। আৰু তাতে চাওক বাইক কেনেকৈ পাৰ কৰিছে চাওক। উপায় নাই ন ৰাস্তা আগত বন্ধ আছে এতিয়ালৈকে ৰাস্তাটো খুলি দিয়া নাই আৰু কি বঢ়িয়া মানে কি ধুনীয়া বনাইছে। আকৌ ওপৰলৈ ধুনীয়াকৈ উঠি যোৱা চাওক কি ধুনীয়া লাগিছে মানে একদম দেখি পেলাই এইপিনৰ পৰা দেখিয়ে কি ধুনীয়া লাগিছে চাওক না। এই ৰাউণ্ডটো দেখিছে এই ৰাউণ্ডটো দি আপোনাৰ এপাক ঘূৰিম এই ৰাউণ্ডটো পামগৈ। এতিয়া ৰাউণ্ডটো দি এনেকৈ গৈ ঘৰত যাম আৰু ফাইনেলি আগত দেখুওৱা ৰাউণ্ডটো গোটেই মই যেতিয়া ভিডিঅ'টো কৰি পেলাই গোটেই ৰাউণ্ডটো দেখিছে সেই ৰাউণ্ডটো দি এতিয়া গৈ আছোঁ বৰ্তমান। তলত কি আছে মই ভিডিঅ' প্ৰথমতে ওপৰত দেখুৱাইছিলোঁ ন ওপৰত গৈ পেলাই মই ভিডিঅ' বনাইছিলোঁ। ভিডিঅ' বনাওঁতেনে মই তলত এইবাৰ আহি আছোঁ তলত আছে তলত অকণমান অলপ আগত গৈ পেলাই চাব দেখিব নিশ্চয় অলপমান ইটো এটা ৰাস্তা গৈছে দেখিছে চিধা এটা আৰু তললৈ এটা গৈছে। এই ওপৰত আছিলোঁ মই প্ৰথমত আৰু এতিয়া চাওক এই তলৰ ৰাউণ্ডটোত মই সোমাই যাম। সেইটোত সোমাই পেলাই কি আছে চাই থাকক কি আছে। ধুনীয়া জেগাখন চাওক না একদম মানে ফটো উঠা বেষ্ট জেগা চাওক না সঁচাকৈ চাওক না পাখি দুটা দুপিনে এটা মানুহ মাজত একদম কি বেষ্ট লাগিছে। পাহাৰখনত অলপ বগাম চাব কেমেৰামেনে কৰিব আমি কেইটা পিছপিনে বা আগত অকণমান উঠি চাম। এইখন কিন্তু পাহাৰ নহয় আকৌ দেই। পাহাৰ বুলি কৈ দিছোঁ কিন্তু মানে পাহাৰৰ নিচিনাই ন সেইটো কাৰণে পাহাৰ বুলি কৈ দিছোঁ। সেইটো কাৰণে অকণমান আজিলৈকে পাহাৰ বগোৱা নাই যে সেইটো কাৰণে পাহাৰ বগোৱাইছোঁ নিচিনাই লাগিছে একদম পাহাৰ। জেগাখন কি ধুনীয়া জেগা আৰু আহি পেলাই আপোনালোকে আহক আহি পেলাই এবাৰ ফটো উঠি চাই লওক জেগাখন কেনেকুৱা জেগা। এতিয়া বৰ্তমান আৰু বেলেগ একো নেদেখোঁ আৰু বৰ্তমান এতিয়া আমি ঘৰ যাম টাইমো হ'ল আমাৰ অহা সেইবাবে ঘৰ যাব
টাইমো বহুত হ'ল আহিলোঁ বহুত টাইম চালোঁ চাই পেলাই পৰিৱেশটো আপোনালোকক দেখুৱাবলৈও চেষ্টা কৰিলোঁ যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাই দিছোঁ হ'লেও এতিয়া টাইমো বহুত হৈছে টাইম হৈ গৈছে কাৰণে এতিয়া বৰ্তমান আমি যাওঁ হ'লেও লাষ্টত আপোনালোকে এতিয়া ড্ৰোন চাই লওক